बे समाव मोनसे राजखान्थिनि रादाब बीजेपी यूपीपीएल आरो बीपीएफल' नङा बीटीसी बिसायख'थिनि थाखाय साखाफारा जादों कंग्रेस हानजायाबो बीटीसीनिफ्राय बीजेपी हानजाखौ होखारनांगौनि थांखिजों बीटीसी बिसायख'थियाव बाहागो लानो सिगांबोदों कंग्रेस हानजाया चिरांनि बिजनी 18 नं मानास सेरफां बियाबावबो बीजेपी यूपीपीएल आरो बीपीएफजों समान समानै बिसायख'थियारि फोसावदिंदों कंग्रेस हानजाया आसाम रायजोआरि कंग्रेस हानजानि नेहाथारि गर्जन मोसाहारि बारग' एमएलए प्राणेश्वर बसुमतारी रायजोआरि लाइमोन कंग्रेसनि लेङाइ आफादगिरि राकेश चक्रवर्तीनि अनगायैबो जिल्ला थाखोनि दैदेनगिरि आरो मानास सेरफां बियाबनि कंग्रेस हानजानि बिजाथि अबिनाश ब्रह्मनि नुजाथिनायाव फानबारि हाथाइसालियाव 18 नं मानास सेरफां ब्लक कमिटिनि मावख' बेखेवदों बे हाबाफारियावनो बाहागो लानानै आसाम रायजोआरि कंग्रेसनि नेहाथारि गर्जन मोसाहारिया बुंदों दि गोजोन खौसेथि आरो जौगाथायखौ फोजोबस्रांग्रा बीजेपी हानजानि हेंथायै जुजिनो जों सिगांबोदों जुदि बीसीडीसीआ बारलिनाब्ला बीजेपीआ ना थिमि आथिखालाव बीजेपीआ दिथागिरि महरै बिबान लानो हानाय गुन गैला बीटीआरआव बिदा गेदेर महरै दैदेननो हानाय गोहोआ बीजेपीनाव दं होननानै आं साना बे बाथ्राफोरखौ आसाम रायजोआरि कंग्रेस हानजानि नेहाथारि गर्जन मोसाहारिया खौरांगिरिफोरनि सिगाङाव बुंथियो আজি আমি চিৰাং জিলা কংগ্ৰেছ কমিটিৰ যুৱৰ সভাপতি অবিনাশ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত এই আমাৰ মানাস চেৰপাং কাৰ্যালয়টো মুকলি কৰিবলৈ সক্ষম হ'ল ইয়াৰ কাৰণে মই নিজকে খুব ভাগ্যৱান বুলি ভাবিছে আজি চাওক কংগ্ৰেছ যি কথা লৈ আমি আগবাঢ়ি আছে বিটিআৰত কংগ্ৰেছ যি আইডিঅলজি যি চিন্তা চৰ্চা লৈ আগবাঢ়ি আছে বিটিআৰত বা অসমত যুঁজ এখন হ'ব যুঁজ এখন হোৱাৰ দৰকাৰ আৰু এই যুঁজটো সেইটোৰ কাৰণে আমি কোনোবা বিটিআৰ বাকেৰ শান্তি বিচাৰা প্ৰগতি উন্নতি বিচাৰাৰ এগেইনষ্টত নহয় যিসকল আমাৰ শান্তি প্ৰগতি আৰু উন্নতিটো ধ্বংস কৰা ছিন্ন বিচ্ছিন্ন কৰা এই বিজেপি দলৰ এগেইনষ্টে আমি এই যুঁজ এখন হ'ব সেইটো ঘোষণা কৰিছে আজি তাৰিখৰ সেইটোৱে আমাৰ নেৰেটিভ এই যুঁজ এখন হ'ব কথাটো এইটোৱে যে বিজেপিয়ে এই কয়েকদিন আগত বা পূৰ্বতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি কথা কৈছে যে এইবাৰ আমি চৰকাৰ যদি বনায় তেনেহ'লে আমি 6 শিডিউল আৰু বেল ব্লকটো দুটাৰ মাজত এটাহে ৰাখিম সেই সন্দৰ্ভ বিশ্ব শৰ্মা ডাঙৰীয়াই ক্লাৰিফিকেশ্যন দিছে এই আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া বা মাথাত বা কি ভাবিছিল কিজানি নিজৰ ঘনীকৰ লগত অলপ হাই কাজিয়া হৈ পেলাই আহিছে যে এইটো হৈ গ'ল আৰু পাহৰি যাওক কিন্তু এই একে কথাটাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ৰিপিট কৰিছে কেনেকৈ ৰিপিট কৰিছে যে সেই বিটিচিত আহি পেলাই এটা কথা কৈছে এই কথাটো হৈছে যে এইবাৰ বিচিডিচিক উঠাই দিব লাগিব বিচিডিচি বোলে ভৰালি মাছ এতিয়া বিচিডিচি যদি ভৰালি মাছ এই বিজেপি কি মাছ হ'ব আপুনি চিন্তা কৰকচোন ৰাইজসকল এই থিমি মাছ হ'ব নহয় জানো বিচিডিচিক যদি কয় তুমি থকা খোৱা যদি ভৰালি মাছ কয় না বাৰলি হোৱা আপুনি কোন হয় আপুনি থিমি মাছ হয় এতিয়া কথাটো ইয়াতহে কোৱা নাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এতিয়া তেখেতৰ চিন্তা চৰ্চা একেবাৰে ছিন্ন ভিন্ন হৈ গ'ল তেখেত কি কৰিম কি নকৰিম হৈ গ'ল এতিয়া ইউপিপিএলকো বিশ্বাসত ৰাখিব নাপায় বিপিএকো বিশ্বাসত ৰাখিব নাপায় কাৰণ তেখেতসকলে ঘোষণা কৰিছে যে আমি 40টা ঠাইত 40টা চিটতে আমি কেণ্ডিডেট দিম তাৰমানে এইটো দখল এইটো অকল ভৰালি মাছ নহয় এইটো থিমি মাছ সঁচাই এই গতিকে এতিয়াতো উপায় নাই ৰাইজসকল বিটিআৰ বাকী কংগ্ৰেছৰ প্ৰতি কংগ্ৰেছে আঁকোৱালি লৈছে কংগ্ৰেছৰ আগ্ৰহ হৈ আছে ৰাইজসকল বিপিএফৰ লগত আছে ৰাইজসকল ইউপিপিৰ লগত আছে এতিয়া ৰাইজসকল বিজেপিৰ লগত নাই কিন্তু ইলেকশ্যন খেলিবলৈ ওলাইছে উপায়টো কি বেলেগ উপায় নাই চিন্তাধাৰাটো সেইটোৱে সেই আগত যেনেকৈ অনাবৰো আনি আমাৰ ইয়াত একে শান্তি উন্নতি একেবাৰে ছিন্ন বিচ্ছিন্ন কৰি পেলাইছে সেইটোৱে আকৌ সেই বুদ্ধিটো হিমন্ত বিশ্ব শৰ্মাই লৈ সেইবোৰ কথাটো আউল ঠাউল কৈ আছে এই গতিকে বিজেপি আজিৰ তাৰিখত বিটিআৰত গাৰ্জেন হিচাপে দায়িত্ব লোৱাৰ যোগ্যতা নাই
বিটিআরত বিজেপিয়ে বিগ ব্রাদার হিসাবে নেতৃত্ব দিয়ার যোগ্যতা নাই বলে আমি ভাবো